নিকট কিংবা অদূৰ ভৱিষ্যতৰ জীৱনটোৱে কোন দিশে বাট পোনাব তাক জানিবলৈ বহুতো মানুহে ইচ্ছা ব্যক্ত কৰে। অনেকজনে এই কথাও জানিব বিচাৰে যে ইহ সংসাৰত তেওঁৰ চাউল মুঠি আৰু কিমান দিনলৈ লিখা আছে। মুখ্যতঃ তাৰ বাবেই বহুতেই জ্যোতিষীৰ কাষ চাপে। কিন্তু এতিয়াৰে পৰা কোনে কিমান দিন বাচি থাকিব তাক জানিবলৈ হ'লে জ্যোতিষীৰ ওচৰলৈ যোৱাৰ সলনি পৰীক্ষাগাৰলৈ বুলি বাট পোনালেই হৈ যাব। কিয়নো ব্ৰিটেইনৰ লেংকেষ্টাৰ ইউনিভাৰ্চিটিৰ গৱেষকদ্বয় আনেট ষ্টেফানোস্কো আৰু পিটাৰ মেকক্লিনটোকে এনে এবিধ উপকৰণ উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে, যাৰ দ্বাৰা এই কথা কোৱাটো সম্ভৱ হৈ উঠিব যে ব্যক্তি বিশেষে আৰু কিমান দিনলৈ এই দুনিয়াৰ আলহী হৈ থাকিব। ডেথ টেষ্ট শীৰ্ষক এই পৰীক্ষণত ঘড়ীৰ আকাৰৰ এবিধ উপকৰণৰ পৰা নিৰ্গত লেজাৰ ৰশ্মি শৰীৰৰ ওপৰত পেলোৱা হয়। ইয়াৰ দ্বাৰা এই কথা জনাটো সম্ভৱ হৈ উঠে যে বয়সৰ লগে লগে আমাৰ শৰীৰটো কিদৰে নষ্ট হৈ গৈ থাকে। দৰাচলতে ডেথ টেষ্টৰ সহায়ত মানুহৰ এণ্ডোথেটিকেল কোষসমূহ বিশ্লেষণ কৰা হয়। এই ধমনীত উপলব্ধ আটাইতকৈ সূক্ষ্ম কোষ। মানুহৰ শৰীৰত কোনো জটিল অৱস্থাই দেখা দিয়া মাত্ৰকেই এই কোষবোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই কোষত হোৱা স্পন্দন বিশ্লেষণ কৰি গণনা কৰি উলিওৱাটো সম্ভৱ হ'ব যে ব্যক্তি বিশেষে আৰু কিমান দিনলৈ জীয়াই থাকিব। গৱেষকদ্বয়ৰ মতে এই টেষ্টৰ দ্বাৰা কৰ্কট আৰু ডিমেনচিয়াৰ দৰে ৰোগো আগতীয়াকৈ ধৰা পেলোৱাটো সম্ভৱ হৈ উঠিব। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।